মই অপূৰ্ব গোস্বামী আজি যেহেতু বিশ্ব ধৰিত্ৰী দিৱস এজন পৰিৱেশ কৰ্মী হিচাপে বিভিন্ন সময়ত পৰিৱেশৰ সম্বন্ধীয় কিছু কথা সংবাদ মাধ্যমত লিখি থাকোঁ। আজি এটা গুৰুত্বপূৰ্ণ দিন বিশ্ব ধৰিত্ৰী দিৱস আৰু এই দিৱসটো পোনপ্ৰথমে 1969 চনত ছান ফ্ৰান্সিস্কোত হৈছিল আৰু সেই সময়ত এজন জন এম.চি. কনেল বুলি তেওঁৰ নেতৃত্বতে হৈছিল বিশ্ব ধৰিত্ৰী দিৱস। আৰু যদি চাওঁ 1969 চনৰ পৰা আজি হৈছে 2018, তাৰমানে আৰু এটা বছৰৰ পিছত আচলতে সোণালী 50 বছৰত ভৰি দিব। গতিকে এই দিৱসৰ এটা তাৎপৰ্য আছে আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত ৰাষ্ট্ৰসংঘয়ো 2009 চনৰ পৰা ৰাষ্ট্ৰসংঘই এইটো আন্তঃৰাষ্ট্ৰীয় ধৰিত্ৰী মাতৃ দিৱস হিচাপে উদযাপন কৰি আহিছে 22 এপ্ৰিলৰ দিনটোত। গতিকে এই 2009 চনৰ পৰা যিহেতু ৰাষ্ট্ৰসংঘই কৰিছে, এই যে আন্তঃৰাষ্ট্ৰীয় মাতৃ দিৱস হিচাপে মাতৃ ধৰিত্ৰী দিৱস হিচাপে পালন কৰি আহিছে, গতিকে যিহেতু আজি বিজ্ঞানে পৃথিৱীক উপগ্ৰহ বুলি কয়, সূৰ্যৰ পৰা ফাটি অহা বুলি, কিন্তু ভাৰতীয় যিটো আমাৰ দৰ্শন বা ভাৰতীয় যিটো সভ্যতা, এই ভাৰতীয় লোকসকলে পৃথিৱীক মাতৃস্বৰূপে জ্ঞান কৰি আহিছে। কিন্তু এতিয়া দেখা গৈছে যে সমগ্ৰ বিশ্বই যিহেতু ৰাষ্ট্ৰসংঘই যিহেতু এইটো এই 22 এপ্ৰিলৰ দিনটোত ধৰিত্ৰী মাতৃ দিৱস হিচাপে ইণ্টাৰনেশ্যনেল মাদাৰ আৰ্থ ডে হিচাপে পালন কৰিবলৈ লৈছে এইটো 2009 চনৰ পৰা। গতিকে এই দিৱসটোৰ তাৎপৰ্য আছে আৰু নাছা এই ক্ষেত্ৰত যিটো বৰ্তমান গোলকীয় উষ্ণতা বা ঘূৰ্ণী বতাহ বা অজনৰ স্তৰ যি অৱক্ষয় হৈছে, বিশেষকৈ আমাৰ বায়ুমণ্ডলত সূৰ্যৰ যি বেঙুনীয়া ৰশ্মি কুপ্ৰভাৱ, তাৰ কাৰণে কেঞ্চাৰকে ধৰি বিভিন্ন বেমাৰ আজাৰ বৃদ্ধি পোৱা বুলি ক'ব বিচাৰে। আৰু যিটো নিউক্লিয়াৰ হিট বুলি যিটো শেহতীয়া যিটো আমাৰ পৰিৱেশ ইতিমধ্যে ধ্বংসমুখলৈ গতি কৰিছে, তাৰ বাবে বিশ্ববাসী চিন্তিত হৈ পৰিছে আৰু এনেবোৰ কাৰণেই এই ধৰিত্ৰী দিৱসৰ তাৎপৰ্য আছে। গতিকে আমি অসমৰ কথা যদি চাওঁ, আমি যিহেতু আমাৰ গৌৰৱ যে গোলাঘাটৰে বিশ্বৰ ঐতিহ্য ক্ষেত্ৰত আমাৰ কাজিৰঙা, আৰু এই কাজিৰঙা ইপিনে ব্যাঘ্ৰ প্ৰকল্প হিচাপে ঘোষণা কৰি আহিছে। কিন্তু কাজিৰঙাৰ সমীপৱৰ্তী অঞ্চলতে যদি দেখা যায় 22টাকৈ শিল আহৰণৰ বাবে যি অবৈধ কোৱাৰী এই কাৰ্বি পাহাৰত বৰ্তমান চলি আছে। ইতিমধ্যে আজি অলপতে মই ফেচবুকত এই কেইঘণ্টামানৰ আগত পালোঁ, পৰিৱেশ কৰ্মী ৰোহিত চৌধুৰীয়ে কেইবাখনো ফটো দেখিলোঁ। তাত তেওঁ যেনেকৈ ফকলেণ্ড বা বোল্ডেজাৰ বা বিভিন্ন ধৰণে শিল আহৰণত পাহাৰৰ শিল আহৰণ কৰিবলৈ যিটো ধৰণৰ ধ্বংসৰ গৰাহত পৰিছে এই পাহাৰ দুটা, মই ভাবোঁ অসম চৰকাৰৰ যিটো ব্যাগুম বন বিভাগটোৱে কি কৰি আছে। আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কথা বাৰে বাৰে আমাৰ বনমন্ত্ৰীও সঘনে আহি থাকে। গতিকে আজি কাজিৰঙাখনৰ সংৰক্ষণত গুৰুত্ব দিব লাগে। ইতিমধ্যে কাজিৰঙাৰ যিটো মূল সমস্যা এশিঙীয়া গড়ৰ চোৰাং চিকাৰীৰ কাৰণে বৰ্তমান চৰকাৰে বহুখিনি ব্যৱস্থা লৈছে, কিন্তু পৰিৱেশ যিহেতু আজি ধ্বংসগ্ৰাহত গৈ আছে, কাৰণ কাজিৰঙাৰ যিটো কাৰ্বি পাহাৰৰ সৌন্দৰ্য যিটো দক্ষিণ ছাইডে, সেই দক্ষিণ দিশৰ এই পাহাৰবোৰ যেনেকৈ ধ্বংসত মুখলৈ গতি কৰিছে, আৰু এনেধৰণে থাকিলে আচলতে কাজিৰঙাৰ যিটো মই ভাবোঁ যিটো ঐতিহ্য, সেই ঐতিহ্য লোপ পাব। কাৰণ এটা প্ৰাকৃতিক সৌন্দৰ্য আছে কাজিৰঙাত, কিন্তু এই আজি কাজিৰঙাৰ যিটো পৰিৱেশ, আৰু তাত এনেধৰণে কাজিৰঙাত যদি 22-23টা কেঁচাৰ মেচিন বহাই যিটো শিল আহৰণ কৰিছে, একে সময়তে JCB বা বোল্ডেজাৰ চলাইছে, ফকলেণ্ড চলাইছে, গতিকে এনেধৰণৰ যিটো অত্যাচাৰ চলি আছে সেইখিনি কোনে ৰোধ কৰিব? আমি মাজতে অসম চৰকাৰে গোলাঘাটৰ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকো মাতি নিছিল যে এনেকুৱা ধৰণৰ এই
পৰিৱেশ বিনষ্ট ৰোধ কৰিবৰ বাবে কিন্তু আমি এইবোৰ আচলতে এইটো মাজে মাজে যিটো কওঁ যে চৰকাৰৰ দুমুখীয়া নীতি যিটো ডাবল ষ্টেণ্ডাৰ্ড মেইনটেইন মাজে মাজে আচলতে জনসাধাৰণক এইবোৰ দেখুৱাই যে আমি এনেকুৱা কৰি আছোঁ নহ'লে এই এনেকৈ মুকলিভাৱে কেনেধৰণে শিল আহৰণ হৈছে কাজিৰঙা অঞ্চলত এইটো এটা গুৰুত্বপূৰ্ণ বিষয় আমি সংবাদকৰ্মী হিচাপে মাজে মাজে এইবোৰ বাতৰি পৰিৱেশন কৰি আছোঁ কাৰণ যেহেতু কাজিৰঙাক লৈ আমি অতিশয় সচেতন কাৰণ বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা গতিকে এই কাজিৰঙাৰ আৰু বিশেষকৈ কেন্দ্ৰীয় চৰকাৰে যিটো নন ডেভেলপমেণ্ট জোন 15 কিলোমিটাৰ ব্যাসাৰ্ধত কোনো ধৰণৰ উদ্যোগ বা একো গঢ়িব নোৱাৰিব এইবোৰ কেন্দ্ৰীয় চৰকাৰৰ পৰিৱেশ মন্ত্ৰালয় বনাই গৈছে যাৰ কাৰণে নুমলীগড় শোধনাগাৰ হোৱা মুহূৰ্ততো যে শোধনাগাৰ চৌপাশে যাতে কোনো ধৰণৰ উদ্যোগ বা হেৰি নহয় আৰু তাৰ পৰৱৰ্তী ফলস্বৰূপে এইটো দুই এটা কেছো হৈছে আপোনাৰ গ্ৰীণ ট্ৰিবিউনেলৰ লগত কিন্তু আমি দেখা পাইছোঁ যদিও এতিয়া সেউজ ন্যায়াধীশে কিছু নিৰ্দেশ দিছে কিন্তু নিৰ্দেশ দিয়াৰ পাছতো আমি ভাবিছিলোঁ কাজিৰঙাক লৈ চৰকাৰ যেনেকৈ সচেতন হ'ব লাগিছিল আমি নাই দেখা যেন এটা দুমুখীয়া নীতি গ্ৰহণ কৰি আছে এফালে কাজিৰঙাত আহিলে কাজিৰঙাৰ কথা কয় যে কাজিৰঙা সংৰক্ষণ ইয়াত কোনো ধৰণৰ ইয়াত বা বেদখল বা এনেকুৱা ধৰণৰ কথা কিছুমান কৈ থাকে কিন্তু এই কাৰ্বি পাহাৰত যিটো মানে পাহাৰ ধ্বংসযজ্ঞ যিটো কৰি আছে আপোনালোকে ফটো দেখিলে আচৰিত খাব কাৰণ মই এইকাৰণেই কৈছোঁ এইবোৰ ইতিমধ্যে ফেচবুকত এই ফটোবোৰ ওলাই আছে গতিকে এই এনেধৰণৰ সংবাদ মাধ্যমত বাতৰি কাকতত প্ৰকাশ পাইছে ইলেক্ট্ৰনিক চেনেলত প্ৰকাশ পাইছে এইবোৰ কথা তাৰপিছতো চৰকাৰ নিৰ্বিকাৰ হৈ আছে শেহতীয়াটো আমি এটা আচৰিত দেখিলোঁ যে এই গোলাঘাট জিলাৰে দৈগুং আৰু কালিয়নী নদীত যিটো ধৰণে বালি আহৰণ কৰিবলৈ গোটেই নদীখনৰ এটা পৰিৱেশ বিনষ্ট কৰি পেলাইছে তাত বন্যপ্ৰাণী আহে ইতিমধ্যে আপোনালোকে জানে যে কালিয়নী আৰু দৈগুং নদীৰ কাষতে আছে নামবৰ দৈগুং বন্যপ্ৰাণী অভয়াৰণ্য আৰু নামবৰ দৈগুং বন্যপ্ৰাণী অভয়াৰণ্যত বিশেষকৈ বনৰীয়া হাতী আহে তাত পানী খায় গতিকে যি ধৰণে বালি আহৰণ কৰি এই নদী দুখন যিটো ধ্বংস কাৰ্য চলাই গৈছে এজন প্ৰকৃতিপ্ৰেমী তেওঁ প্ৰতিম দৌৰাই ইতিমধ্যে অৰ্থনীতি অপৰাধ শাখাত এটা গোচৰ কৰিছিল এই গোচৰৰ ভিত্তিত এটা 3জনীয়া দলো আহিছিলে যোৱা মাৰ্চ মাহত সেই দলটোৱে যেতিয়া সৰজমিন তদন্ত কৰে তেওঁলোকে নদীখনৰ যিটো অত্যাচাৰ দেখিলে দৈগুং নদীত তেওঁলোকে নিজেই সেই সময়ত বন বিভাগৰ লোকক ধমকো মাৰিছিলে যে এনেধৰণে এটা এই নদীখনৰ ওপৰত এনেকুৱা ধৰণৰ পৰিৱেশ বিনষ্ট হৈছে যে গোলাঘাটৰ বন বিভাগটো কি কৰি আছে তাৰপিছতে DFক দুবাৰমান তেওঁলোকে গুৱাহাটী কাৰ্যালয় নি ফুটপুচো কৰিছিলে দীঘলীয়া মাৰাথান জেৰাও কৰিলে কিন্তু দেখা গ'ল ৰহস্যজনকভাৱে DFজন আজি বিহুৰ ঠিক আগৰ পৰাই তেওঁ কাৰ্যালয়ৰ পৰাই অন্তৰ্ধান হ'ল আৰু আজিলৈকে তেওঁক এই অৰ্থনীতি অপৰাধ অনুসন্ধান বিভাগে তেওঁক বিচাৰি ফুৰিছে বিভিন্ন জেগাত তালাচী চলাইছে গৈ নাগালেণ্ডৰ ডিমাপুৰতো গৈ তালাচী চলাইছিলে কিন্তু DFজনৰ সুমূত্ৰ ওলাব পৰা নাই ই এটা চৰকাৰৰ কাৰণে মই দুৰ্ভাগ্য বুলি কওঁ কাৰণ এজন যদি গোলাঘাটৰ বন বিভাগৰ মুৰব্বী বনসংমণ্ডল প্ৰাধিকাৰীগৰাকীয়ে যদি চোৰাং বালি মাফিয়াৰ লগত গোপন মিতিয়ালি এই নদী দুখন ধ্বংস কাৰ্য চলাই যায় তাৰ পিছত আজি এজন পৰিৱেশ কৰ্মীয়ে এটা গোচৰ ধৰে সেই গোচৰৰ ভিত্তিত আমি ভাবোঁ ততালিকে DFজনক সোধপোছ কৰাৰ লগে লগে তেওঁক গ্ৰেপ্তাৰ কৰিব লাগিছিলে কাৰণ যদি তেওঁ সঁচাকৈ আইনৰ দুখত দোষী হয় তেওঁ শাস্তি পাওক আমাৰ কথা সেইটো আৰু এইটো অকল মই গোলাঘাটৰ DF বুলিয়ে কোৱা নাই একাংশ DFই তেওঁলোকৰ পৈতৃক সম্পত্তি হিচাপে আজি অসমৰ বন্যপ্ৰাণী অভয়াৰণ্য কওঁ বা ৰাষ্ট্ৰীয় উদ্যান কওঁ তেনেকুৱাত তেওঁলোকে যেন নিজৰ পৈতৃক সম্পত্তি হিচাপে জ্ঞান কৰি আহিছে কথা নাই বতৰা নাই তেওঁলোকে চোৰাং মাফিয়াৰ লগত গোপন মিতিয়ালি এই বনাঞ্চলসমূহ ধ্বংস চলাবলৈ অবাধে এৰি দিছে আৰু চৰকাৰখনৰ যিটো বন বিভাগ মই বনমন্ত্ৰী ডাঙৰীয়ানীকো কওঁ তেখেতে হয় আজি কিবা এটা ঘটনা ঘটিলে তেওঁ সৰজমিন তদন্ত কৰিবলৈ আহে কিন্তু সেইটোও আচলতে নহয় কাৰণ মই ভাবোঁ তেখেতে কঠোৰ হ'ব লাগিব আৰু এই বনসংমণ্ডল প্ৰাধিকাৰীগৰাকী পলাই থকাৰ পিছতো আমি ভাবিছিলোঁ চৰকাৰে তেওঁক নিলম্বন বা কিবা এটা কৰিব কিন্তু আজিৰ তাৰিখততো চৰকাৰে তেওঁৰ বিৰুদ্ধে একো ব্যৱস্থা গ্ৰহণ কৰা নাই তাৰমানে এইটো কেনেকুৱা কথা
গতিকে যিটো DFOজন অফিচৰ পৰা নাইকিয়া হৈছে আৰু আমি যিটো জানিব পাইছোঁ ইতিমধ্যে BIOৰ টিমে যিটো আমি অনুসন্ধানত এইবোৰ সংবাদ মাধ্যমত এইখিনি প্ৰকাশ হৈ আছে যে তেওঁৰ ভাতৃ যিজন যোৰহাটৰ বন সংৰক্ষক তেওঁৰ ওচৰত এখন চিম্পল লেটাৰ দি গৈছে যে তেওঁ মেডিকেল গ্ৰাউণ্ডত নাইকিয়া হ'ব বুলি আৰু তেতিয়াও লেটাৰ দিলে তেওঁৰ সম্পূৰ্ণ এড্ৰেছ ঠিকনা তাত থাকিব লাগিব তেওঁ কাৰণ যিকোনো সময়তে যেতিয়া চৰকাৰে বিচাৰে তেওঁক পাব লাগিব কিন্তু তেনেকুৱা ধৰণৰ তেওঁ কোনো ধৰণৰ তাত ঠিকনা নাই চিম্পল তেওঁ চিঠি এখন দি তেওঁ লাহেকৈ আত্মগোপন কৰিছে কিন্তু চৰকাৰে যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল আজিলৈকে কৰা নাই ইমান দিনে তেওঁক আচলতে নিলম্বন হ'ব লাগিছিলে মই ভাবোঁ কাৰণ তেওঁৰ বিৰুদ্ধে ডিপাৰ্টমেণ্টেল কিবা একশ্যন হ'ব লাগিছিলে কিন্তু যিহেতু বন বিভাগৰ জিলাখনৰ মুৰব্বীগৰাকী আজি নাই কিন্তু এইটো দেখা যায় চৰকাৰেতো আজি তাৰিখত কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই মই এই কথাষাৰ আজি এইকাৰণে ক'লোঁ আজি আমি বিশ্ব ধৰিত্ৰী দিৱস পাতিছোঁ এই ধৰিত্ৰী দিৱসত আমাৰ ইতিমধ্যে কৈছে যে ভাৰতৰ যিটো সভ্যতা আমি পৃথিৱী মাতৃ আই হিচাপে পূজা কৰোঁ আজি সমগ্ৰ বিশ্বই এইটো মানি লৈছে যিটো ৰাষ্ট্ৰসংঘই যেতিয়া এইটো ইণ্টাৰনেশ্যনেল মাদাৰ আৰ্থ ডে হিচাপে যেতিয়া উদযাপন কৰিছে তাতকৈ আমাৰ আচলতে কম গৌৰৱ নহয় যে ভাৰতৰ যিটো দৰ্শন সেইটো সমগ্ৰ বিশ্বই স্বীকৃতি দিছে আমি যিহেতু পৃথিৱী আই মাতৃ বুলি কৈছিলোঁ সেই আই মাতৃক আমি কেনেধৰণে আচলতে তাৰ পৰিৱেশ বিনষ্ট নোহোৱাকৈ আমি অনাগত দিনত আমি কেনেদৰে আচলতে সুস্থ জীৱন যাপন কৰিব পাৰোঁ আমি কেনেধৰণে আমাৰ যিটো অক্সিজেন আমি যেনেধৰণে আজি গছ গছনি নাইকিয়া অৱস্থাত আমাৰ যিটো পৰিৱেশ সূৰ্যৰ যিটো বেঙুনীয়া ৰশ্মিৰ কথা ইতিমধ্যে কৈছোঁ গতিকে এনেবোৰ ঘটনা যিহেতু আমাৰ ইয়াত হৈ আছে তাৰ পিছতো আজি বিশ্বই যেনেকৈ চিন্তা কৰিছে আমাৰ ভাৰতবৰ্ষই তাৰ চিন্তা কৰিব লাগিব একে সময়তে সেউজীয়া অসম বুলি আমি গৌৰৱ কৰা অসমৰ যিহেতু আজি যে এইটো আজি কেইদিনমানৰ আগত লোকসভাত এইটো ওলাইছে যে অসমৰ বন্যপ্ৰাণী অভয়াৰণ্য ৰাষ্ট্ৰীয় উদ্যান সকলো বেদখলৰ কবলত গতিকে এইবোৰ কথা কেন্দ্ৰীয় পৰিৱেশ বনমন্ত্ৰীয়ে স্বয়ং লোকসভাত কৈছে এইটো আমি কোৱা কথা নহয় কিন্তু তাৰপিছত বৰ্তমান ৰাজ্য চৰকাৰখনে যি ধৰণে বনাঞ্চল সংৰক্ষণ বা পৰিৱেশ সংৰক্ষণত যেনেধৰণে গুৰুত্ব দিব লাগিছিল বিশেষকৈ এই নৈসমূহত বালি আহৰণৰ নামত যিটো ধৰণৰ বালি মাফিয়াই নদীসমূহ এটা ধ্বংস বা গতিপথে সলনি কৰিব লগা হৈছে নদী অনাগত দিনত এটা বিপন্ন আহিছে নদীখনৰ নৈসমূহৰ কাৰণে কিন্তু তথাপিতো দেখা যায় যি ধৰণে ৰাজ্য চৰকাৰে ব্যৱস্থা ল'ব লাগিছিল আজি নাই কোৱা মই আজি এই বিশ্ব ধৰিত্ৰী দিৱসত যিহেতু মোৰ মনলৈ এইকেইটা কথা আহিছে কাৰণ আমি যদি সংৰক্ষণ হয় আমি সংৰক্ষণৰ কথা ক'ব লাগিব এফালে আমি সংৰক্ষণৰ কথা ক'ম এফালে আমি বনাঞ্চল এখন ধ্বংসৰ কাৰণে বনমাফিয়াৰ হাতত এৰি দিম বা আমাৰ পাহাৰসমূহ আমি কাটি খাস্তাং কৰাম তাৰপিছত আকৌ আমি সংৰক্ষণৰ কথা আমি ক'ম এফালে এনেধৰণে আচলতে যিটো ডাবল ষ্টেণ্ডাৰ্ড তেনেকৈ নচলে তাৰমানে যদি আমি সংৰক্ষণ কৰিবলৈ হয় আমি সংৰক্ষণেই কৰিব লাগিব গতিকে মই আজি আপোনালোকক এই বিষয়ে আপোনালোকে আজি সজাগ হওক নহ'লে কিন্তু আমাৰ যি সেউজীয়া অসম আমি যাক লৈ আমি পৰ্বত পাহাৰে আমাৰ আৱৰা নদ নদীৰে কাৰণ অসমত যিখিনি নদ নদী আছে বহু ৰাজ্যতে নাই গতিকে এই নদ নদীসমূহ যে আমি সংৰক্ষণ নকৰোঁ তেতিয়া আমি আমাৰ নৱপ্ৰজন্মই ইয়াৰ 30 বছৰ পিছত আমি আচলতে অত্যন্ত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ম গতিকে সময় থাকোঁতেই মই ভাবোঁ এইটো চৰকাৰে গুৰুত্ব দিয়া উচিত গতিকে মই এনেধৰণে অনাগত দিনতো কৈ যাম আজি যিহেতু বিশ্ব ধৰিত্ৰী দিৱসত মই এইখিনি কথাই আপোনালোকক অৱগত কৰিলোঁ আমি ভাবোঁ চৰকাৰে এই ক্ষেত্ৰত পদক্ষেপ ল'ব বিশেষকৈ যি বনাঞ্চল সংৰক্ষণৰ কাৰণে প্ৰয়োজন হ'লে চৰকাৰে কঠোৰ হ'ব লাগিব কিন্তু